নমস্কাৰ, আজি আমি আলোচনা কৰিম DLED ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰ S 1.8 যোগা এডুকেশ্যন যোগ শিক্ষা। এই পেপাৰখনৰ ইউনিট 2 আলোচনা কৰিম। ইউনিট 2ত আছে পতঞ্জলি যোগা এণ্ড পোষ্ট পতঞ্জলি ডেভেলপমেণ্ট, পতঞ্জলি যোগ আৰু পৰৱৰ্তী পতঞ্জলি যোগৰ বিকাশ, 8 লিম্বছ অফ যোগা, যোগৰ 8টা অংগ, য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি, তন্ত্ৰ যোগা, যোগ বৈশিষ্ট্য, হঠ যোগ আৰু পৰম্পৰা। তাৰপিছত আছে জপ, অজপ এণ্ড হঠ যোগা মেডিটেশ্যন, হঠ যোগ ধ্যান। প্ৰশ্ন, যোগাংগ কি? যোগৰ বিষয়ে লিখা পতঞ্জলিৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ, আত্মা পৰমাত্মাৰ একত্ব উপলব্ধি কৰাবলৈ পতঞ্জলিয়ে যোগৰ প্ৰণালীক 8টা উপাদান বা অংগৰে বৈজ্ঞানিকভাৱে সুসজ্জিত কৰিছে। যোগৰ এই অংগবোৰকে যোগাংগ বা লিম্বছ অফ যোগা বোলা হয়। যোগৰ বিষয়ে লিখা পতঞ্জলিৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল যোগসূত্ৰ। এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা যোগৰ 8টা অংগ হৈছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। এই 8টা যোগৰ ৰূপ বা অংগক অষ্টাংগ যোগ বা ধ্ৰুপদী যোগ বুলি কোৱা হয়। প্ৰশ্ন, পতঞ্জলিৰ মতে য়ম কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, পতঞ্জলিৰ মতে য়ম 5 প্ৰকাৰৰ: অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ। অহিংসা অহিত চিন্তা কৰা আৰু অহিত কাৰ্য নকৰাক বুজায়। সত্য কাৰ্য মন আৰু বাক্যৰে সত্যতাত প্ৰতিষ্ঠিত থকা বুজায়। অস্তেয় চোৰ নকৰা বুজায়। ব্ৰহ্মচৰ্য চিৰকৌমাৰ্য গ্ৰহণ কৰা বুজায়, অৰ্থাৎ চিৰজীৱন বিয়া নপতাক বুজায়। আৰু অপৰিগ্ৰহ নিজৰ প্ৰয়োজনতকৈ অধিক গ্ৰহণ নকৰা বুজায়। প্ৰশ্ন, হঠ যোগ পৰদীপিকাৰ মতে য়ম কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, হঠ যোগ পৰদীপিকাৰ মতে য়ম 10 প্ৰকাৰৰ: অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য, ক্ষমা, ধৃতি বা সহনশীলতা, দয়া, অৰ্জৱ বা সৰলতা, মিতাহাৰ বা পৰিমিত আহাৰ গ্ৰহণ কৰা, শৌচ অৰ্থাৎ শুদ্ধিকৰণ। প্ৰশ্ন, নিয়ম কি? পতঞ্জলিৰ মতে নিয়ম কেইবিধ আৰু কি কি? উত্তৰ, নিয়ম হ'ল শৃংখলাবদ্ধভাৱে জীৱনটো গঢ় দি যোগ সাধনাৰ পথত আগবঢ়াই নিবলৈ নিত্য পালনীয় কিছুমান নৈতিক কৰ্তব্য। নিয়মসমূহৰ পালনে ব্যক্তিৰ শৰীৰ তথা মনক পবিত্ৰ কৰি স্থিতপ্ৰজ্ঞ ব্যক্তিলৈ ৰূপান্তৰিত কৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিয়ে। পতঞ্জলিৰ মতে নিয়ম 5 বিধ। নম্বৰ 1, শৌচ, কায়িক, মানসিক আৰু পাৰিৱেশিক শুদ্ধিকৰণক বুজায়। নম্বৰ 2, সন্তোষ, কামৰ শেষত পোৱা ফলত আত্মতুষ্টি লাভ কৰা তথা পাৰ্থিৱ বস্তুৰ প্ৰতি আকাংক্ষা নোহোৱাক বুজায়। নম্বৰ 3, তপ, কৰ্মত সম্পূৰ্ণ লীন হোৱা আৰু সচেতনভাৱে কৰ্ম কৰাক বুজায়। নম্বৰ 4, স্বাধ্যায়, গুৰু তথা গ্ৰন্থৰ পৰা আত্ম অনুসন্ধান কৰাৰ লগতে আত্মসংশোধন কৰাক বুজায়। নম্বৰ 5, ঈশ্বৰ প্ৰণিধান, নিজৰ আৰাধ্যত সম্পূৰ্ণৰূপে সমৰ্পণ কৰাক বুজায়। প্ৰশ্ন, হঠ যোগ পৰদীপিকাৰ মতে নিয়ম কেইবিধ আৰু কি কি? উত্তৰ, হঠ যোগ পৰদীপিকাৰ মতে নিয়ম 10 প্ৰকাৰৰ: তপ, সন্তোষ, আস্তিকম অৰ্থাৎ ঈশ্বৰত বিশ্বাস ৰখা, দানম দান, ঈশ্বৰ প্ৰজনম, সিদ্ধান্ত বাক্য শ্ৰৱণম অৰ্থাৎ শাস্ত্ৰ বাক্যৰ শ্ৰৱণ কৰা, হেৰি অৰ্থাৎ নম্ৰতা, মতি অৰ্থাৎ বুদ্ধি, জপ আৰু হতম বা যজ্ঞ। প্ৰশ্ন, আসনৰ মূল নিয়মবোৰ লিখা। উত্তৰ, আসনৰ মূল নিয়মবোৰ হ'ল: নম্বৰ 1, সজাগতা আৰু সচেতনতাৰে আসন কৰিব লাগে আৰু মনটো সদায় শৰীৰত স্থিত ৰাখিব লাগে। নম্বৰ 2, মাংসপেশী তথা স্নায়ুৰ ওপৰত বৰকৈ হেঁচা বা টান নিদিয়াকৈ নিৰ্দিষ্ট নিয়মৰ মাজেৰে আসন কৰিব লাগে। নম্বৰ 3, আসন কৰোঁতে শ্বাস প্ৰশ্বাসৰ গতিৰ লগত শৰীৰৰ একাত্ম থাকিব লাগে। প্ৰশ্ন, আসনৰ প্ৰভাৱসমূহ লিখা বা আসন কৰিলে কি কি উপকাৰ হয়? উত্তৰ, আসনৰ প্ৰভাৱ: নম্বৰ 1, শৰীৰ আৰু মনৰ স্থিৰতা আনে। নম্বৰ 2, সন্ধিসমূহৰ জড়তা ভাঙি শিথিলতা আৰু নমনীয়তা আনে। নম্বৰ 3, সন্ধিহাড় আৰু পেশীৰ মাজত জমা হোৱা বিজতীয়া পদাৰ্থবোৰ দূৰ কৰে। নম্বৰ 4, শৰীৰৰ স্নায়ুক মালিচ কৰে আৰু সেইসমূহলৈ ৰক্তপ্ৰবাহ সুচল কৰি সেইসমূহ টনকিয়াল আৰু সতৰ্ক কৰি ৰাখে। নম্বৰ 5, হাঁওফাঁওৰ কাৰ্যক্ষমতা বঢ়াই তোলে। নম্বৰ 6, মাংসপেশী সবল কৰে আৰু শৰীৰৰ অতিৰিক্ত মেদ দূৰ কৰে। প্ৰশ্ন, প্ৰাণায়াম কি? এইটো 2018 আৰু 2021 আহিছে। উত্তৰ, সাধাৰণ অৰ্থত শ্বাস প্ৰশ্বাসৰ গতি বিচ্ছেদ আৰু নিয়ন্ত্ৰণ কৰা পদ্ধতিকে প্ৰাণায়াম বোলে। প্ৰাণ আৰু আয়াম শব্দ দুটা লগ লগাই প্ৰাণায়াম হৈছে। প্ৰাণেই জীৱনৰ প্ৰাণ, জীৱনী শক্তি, আৰু আয়াম মানে হৈছে প্ৰসাৰণ, অৰ্থাৎ যি পদ্ধতিৰ দ্বাৰা প্ৰাণৰ প্ৰসাৰণ কৰা হয় তাকে প্ৰাণায়াম বোলে। ইচ্ছানুযায়ী প্ৰাণক পৰিচালনা কৰিব জানিলে জীৱন শক্তি বৃদ্ধি পায়। প্ৰাণায়ামত পূৰক, কুম্ভক আৰু ৰেচক এই 3টা অৱস্থা থাকে। পূৰক মানে হৈছে উশাহ লৈ হাঁওফাঁও বায়ুৰে ভৰ্তি কৰা, কুম্ভক মানে হৈছে বায়ুৰ গতি ধৰি ৰখা, আৰু ৰেচক মানে হৈছে প্ৰশ্বাস বা নিশ্বাসৰ দ্বাৰা হাঁওফাঁওৰ পৰা বায়ু বাহিৰ কৰা। প্ৰশ্ন, প্ৰাণায়ামৰ সুবিধাবোৰ লিখা বা প্ৰাণায়ামৰ প্ৰভাৱসমূহ লিখা। উত্তৰ, প্ৰাণায়ামৰ প্ৰভাৱ: দৈনন্দিন প্ৰাণায়ামৰ অভ্যাসে
নম্বৰ 1 জীৱনী শক্তিক নিয়ন্ত্ৰণ কৰে। নম্বৰ 2 হাওঁফাওৰ শক্তি বৃদ্ধি কৰে আৰু জীৱনী শক্তি ঊৰ্ধ্বগামী কৰে। নম্বৰ 3 মগজু আৰু শৰীৰৰ অন্য অংগলৈ পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ তেজ সৰবৰাহত সহায় কৰে। নম্বৰ 4 অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কাৰ্যৰ ক্ষমতা ৰক্ষা কৰাত সহায় কৰে। এণ্ড নম্বৰ 5 ধ্যানৰ বাবে মনৰ একাগ্ৰতা বঢ়োৱাত সহায় কৰে। প্ৰশ্ন প্ৰত্যাহাৰ কি? উত্তৰ ইন্দ্ৰিয়গ্ৰাহ্য বিষয়বস্তুৰ পৰা নিজৰ মনটোক আঁতৰাই আনি অন্তৰ্মুখী কৰাই হ'ল প্ৰত্যাহাৰ। আমাৰ ইন্দ্ৰিয়সমূহ সদায় বহিৰ্মুখী। আমাৰ নিজৰ ভিতৰত কি আছে সেইটো জনাৰ বাবে আমাৰ ইন্দ্ৰিয়সমূহ সদায় ইচ্ছুক হৈ থাকে। আমি সদায় বাহিৰত বস্তু দেখোঁ, বাহ্যিক বস্তুবোৰ শুনো, বাহ্যিক গন্ধই আমাক আকৰ্ষিত কৰে, বাহ্যিক সোৱাদৰ প্ৰতি মন সদায় লালসিত হয়। এনেদৰে ইন্দ্ৰিয়সমূহে আমাৰ মনটো বাহিৰৰ জগতখনত ব্যস্ত কৰি ৰাখে আৰু অন্তৰ্জগতখনলৈ যাবলৈ নিদিয়ে। এনে ক্ষেত্ৰত প্ৰত্যাহাৰৰ দ্বাৰা ইন্দ্ৰিয়সমূহক বহিৰ্জগতৰ পৰা আঁতৰাই মনৰ ভিতৰলৈ অনা হয়। তেতিয়া বহিৰ্জগতৰ বস্তুৱে মনক সন্তুলিত কৰিব নোৱাৰে আৰু মনটো এটা চিন্তাত স্থিৰ হয়। প্ৰশ্ন সংযম বুলিলে কি বুজা? উত্তৰ মনসংযমৰ তিনিটা অৱস্থা যেনে ধাৰণা, ধ্যান আৰু সমাধিক একেলগে সংযম বুলি কোৱা হয়। ধাৰণা হৈছে আৰম্ভণিৰ অৱস্থা, ধ্যান মধ্য অৱস্থা আৰু সমাধি হৈছে চৰম অৱস্থা। যিকোনো বস্তু বা চিন্তাৰ ওপৰত মন স্থিৰ কৰি ৰখাটো হৈছে ধাৰণা। আনহাতে ধাৰণাৰ উচ্চ অৱস্থাটো হৈছে ধ্যান। এই অৱস্থাত মনৰ অস্থিৰতা নাইকিয়া হৈ ধ্যেয় বস্তুত বা চিন্তাত একান্তমনে দীঘলীয়া সময়ৰ বাবে লিপ্ত হৈ পৰে। সমাধি হৈছে ধ্যানৰ পৰিপক্ক অৱস্থা, অৰ্থাৎ যি অৱস্থাত ধ্যানীয়ে ধ্যানৰ বস্তুত লীন হৈ যায়। এই অন্তিম অৱস্থাত ধ্যান, ধ্যানৰ বস্তু আৰু ধ্যানী একত্বত পৰিণত হয়। এই অৱস্থাতে সত্যৰ উপলব্ধি হয় আৰু প্ৰকৃত জ্ঞানৰ উদয় হয়। প্ৰশ্ন সংযমৰ প্ৰভাৱসমূহ লিখা বা ধাৰণা, ধ্যান, সমাধিৰ প্ৰভাৱসমূহ লিখা। উত্তৰ সংযম বা ধাৰণা, ধ্যান, সমাধিৰ প্ৰভাৱসমূহ হ'ল নম্বৰ 1 শৰীৰৰ বিপাকীয় কাৰ্য মন্থৰ কৰে। নম্বৰ 2 মস্তিষ্কৰ প্ৰশান্তি আৰু সচেতনতা আনে। নম্বৰ 3 স্বয়ংচালিত স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলাই অনুকম্পী আৰু পৰানুকম্পী কাৰ্য সুনিয়ন্ত্ৰিত কৰে। নম্বৰ 4 গ্ৰন্থিসমূহৰ কাৰ্যৰ ক্ষমতা আনে। আৰু নম্বৰ 5 চৰ্মৰ প্ৰতিৰোধ শক্তি বঢ়ায়। প্ৰশ্ন শ্বাস প্ৰশ্বাসৰ গতি বিচ্ছেদ আৰু নিয়ন্ত্ৰণ কৰা পদ্ধতিকে ডেছ বোলে। উত্তৰ শ্বাস প্ৰশ্বাসৰ গতি বিচ্ছেদ আৰু নিয়ন্ত্ৰণ কৰা পদ্ধতিকে প্ৰাণায়াম বোলে। প্ৰশ্ন ইন্দ্ৰিয়গ্ৰাহ্য বিষয়বস্তুৰ পৰা নিজৰ মনটোক আঁতৰাই আনি অন্তৰ্মুখী কৰাই হ'ল ডেছ। উত্তৰ ইন্দ্ৰিয়গ্ৰাহ্য বিষয়বস্তুৰ পৰা নিজৰ মনটোক আঁতৰাই আনি অন্তৰ্মুখী কৰা প্ৰক্ৰিয়াই হ'ল প্ৰত্যাহাৰ। প্ৰশ্ন ডেছ আৰম্ভণি অৱস্থা আৰু ডেছ চৰম অৱস্থা। ধাৰণা হৈছে আৰম্ভণি অৱস্থা আৰু সমাধি হৈছে চৰম অৱস্থা। প্ৰশ্ন ডেছ হৈছে সত্যৰ উপলব্ধি য'ত প্ৰকৃত জ্ঞানৰ উদয় হয়। উত্তৰ সমাধি হৈছে সত্যৰ উপলব্ধি য'ত প্ৰকৃত জ্ঞানৰ উদয় হয়। প্ৰশ্ন তন্ত্ৰযোগ কি? এইটো 2021 আহিছিল, মাৰ্ক 1 আছিল। তন্ত্ৰযোগ হৈছে আসন, মন্ত্ৰ আৰু মুদ্ৰাৰ শক্তিসমূহ বন্ধ আৰু কেন্দ্ৰীভূত কৰাৰ এক শক্তিশালী সংমিশ্ৰণৰ প্ৰক্ৰিয়া। ইয়াক আমি দৈনন্দিন জীৱনত শক্তি, স্পষ্টতা আৰু আনন্দ গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰশ্ন তন্ত্ৰযোগৰ বিধিসমূহ কি কি? উত্তৰ তন্ত্ৰযোগৰ বিধিসমূহ হ'ল আসন, ধ্যান, শ্বাসক্ৰিয়া, মন্ত্ৰ, মুদ্ৰা, শাৰীৰিক আৰু ৰীতি নীতি পৰিষ্কাৰ কৰা, কৰ্তব্যৰ দৃশ্যায়ন আৰু যন্ত্ৰ। প্ৰশ্ন যোগ বৈশিষ্ট্য কি? এইটো 2021 আহিছিল, মাৰ্ক 2 আছিল। উত্তৰ যোগ বৈশিষ্ট্য হৈছে আটাইতকৈ প্ৰভাৱশালী প্ৰাচীন হিন্দু গ্ৰন্থ। ইয়াক 6খন কিতাপত বিভক্ত কৰা হৈছে। ইয়াৰ পাঠৰ সংক্ষিপ্ত সংস্কৰণটোক লঘু যোগ বৈশিষ্ট্য বুলি কোৱা হয়। প্ৰশ্ন হঠযোগ কি? হঠযোগৰ উপকাৰসমূহ লিখা। উত্তৰ হঠযোগ হৈছে যোগৰ এটা শাখা যি শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত মনোনিৱেশ কৰে। সংস্কৃত হঠ শব্দৰ অৰ্থ হৈছে বল বা ফ'ৰ্চ, অৰ্থাৎ বলৰ অনুশাসনৰ জৰিয়তে একত্ৰিত হৈ কৰা যোগক হঠযোগ বোলে। হঠযোগৰ প্ৰতিষ্ঠাপক মৎস্যেন্দ্ৰনাথক তিব্বতত মীনানাথ বা মীনাপা বুলিও জনা যায়। হঠযোগৰ উপকাৰসমূহ হ'ল নম্বৰ 1 হঠযোগৰ নিয়মীয়া অনুশীলনে শৰীৰৰ নমনীয়তা আৰু ভাৰসাম্যতা বৃদ্ধি কৰে। নম্বৰ 2 মাংসপেশী বৃদ্ধি কৰে আৰু শক্তিশালী হিচাপে গঢ়ি তোলে। নম্বৰ 3 বুদ্ধিমত্তা, শিথিলতা আৰু মানসিক একাগ্ৰতা বৃদ্ধি কৰে। প্ৰশ্ন হঠযোগ চৰ্চাৰ প্ৰথম ঐতিহাসিক ব্যক্তি হিচাপে কাক জনা যায়? উত্তৰ যোগী মৎস্যেন্দ্ৰনাথক হঠযোগ চৰ্চাৰ প্ৰথম ঐতিহাসিক ব্যক্তি হিচাপে জনা যায়। প্ৰশ্ন জপ কি? উত্তৰ জপ হৈছে মন্ত্ৰ বা ঐশ্বৰিক নামৰ ধ্যানৰ পুনৰাবৃত্তি কৰা এক প্ৰক্ৰিয়া। এইটো বৌদ্ধ, হিন্দু, জৈন আৰু শিখ ধৰ্মত পোৱা এক প্ৰথা। ইয়াত মন্ত্ৰ বা নামটো সাধাৰণতে মৃদুভাৱে জপ কৰা হয়। প্ৰশ্ন জপমালাত কিমানটা তুলসী গছৰ বল থাকে? উত্তৰ 108টা। প্ৰশ্ন অজপ কি? উত্তৰ অজপ হৈছে উশাহৰ প্ৰাকৃতিক শব্দৰ ওপৰত গুৰুত্ব দিয়া ধ্যানৰ এটা কৌশল। ই হৈছে ধ্যান অনুশীলনৰ দ্বাৰা কৰা এক প্ৰকাৰৰ যোগ। অজপৰ অৰ্থ হ'ল নহয় আৰু জপৰ অৰ্থ হ'ল পুনৰাবৃত্তি কৰা, অৰ্থাৎ অজপৰ আক্ষৰিক অৰ্থ হৈছে
প্ৰাকৃতিকভাৱে বাৰে বাৰে উশাহৰ দ্বাৰা সৃষ্টি হোৱা এক প্ৰাকৃতিক প্ৰক্ৰিয়া। প্ৰশ্ন, ধ্যান বা মেডিটেশ্যন কি? উত্তৰ, ধ্যান বা মেডিটেশ্যন হৈছে ধৰ্মীয় বা আধ্যাত্মিক উদ্দেশ্যৰ বাবে চিন্তাত সময় কটাই মনক শান্ত কৰাৰ এক প্ৰক্ৰিয়া। ইয়াৰ লক্ষ্য হৈছে এক আভ্যন্তৰীণ অৱস্থা প্ৰাপ্ত কৰা, ব্যক্তিগত সজাগতা আৰু আধ্যাত্মিক বিকাশ তীব্ৰ কৰা। যেনেদৰে যোগৰ শৈলী আছে, ঠিক তেনেদৰে ধ্যান কৰাৰো বিভিন্ন উপায় আছে। ধ্যানত মনোযোগ দিয়াৰ কিছুমান পদ্ধতি হ'ল শব্দৰ সৃষ্টি কৰা, কল্পনা কৰা, চাই থকা আৰু শ্বাস প্ৰশ্বাস কৰা। এই PDF টো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, লাগিলে তাৰ পৰা ডাউনলোড কৰি ল'ব। থেংক ইউ।